পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমি প্ৰচাৰ অভিযানত আহিছিলোঁ। এখন সুন্দৰ সভা হৈছে। সোণাপুৰবাসী ৰাইজে আমাক সমৰ্থন দিছে। আমাৰ দলক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যথেষ্ট আশীৰ্বাদ কৰিবৰ কাৰণে ৰাইজ ওলাই আহিছে। আৰু আজি আমি তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ সাংসদ ডাঙৰীয়াও আছিল, ইয়ালৈ আহিব নোৱাৰিলে। আমি পূব কলাবাৰী, উত্তৰ কলাবাৰী আৰু আমাৰ সোণাপুৰ তিনিওখনতে আমাৰ সুন্দৰ সভা হৈছে। আমি আজি তিনিওখন পঞ্চায়ত য'ত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, তাত আমি জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্যক আমি জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু 11 তাৰিখে 2 তাৰিখে তেখেতলোকে ভোটদান কৰিব, 11 তাৰিখে আমি ৰিজাল্ট পাম। মই সোণাপুৰবাসী ৰাইজত মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা অভিনন্দন জনাইছোঁ। গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তক লগত লৈ আমাৰ পঞ্চায়ত এলেকাৰ সকলো ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আহিবলগীয়া 5 বছৰত কাম কৰিম। পঞ্চায়ত নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছে আৰু বিজেপি দলে ইতিমধ্যে অগ্ৰগতি কৰিছে, সেই কথা সকলোৰে অৱগত। কিন্তু আমি বিশেষকৈ দুখন জিলা পৰিষদত দেখা পোৱা গৈছে বিজেপি দলৰ টিকেটৰ পৰা বঞ্চিত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিটো পঞ্চায়তত কৈ আছে তেওঁলোকে জিকাটো নিশ্চিত বুলি। সেইটো মই আপোনালোকৰ মুখতহে শুনিছোঁ। আপোনালোকৰ মুখত তেওঁলোকে আপোনালোকক কৈছে। তেখেতলোকৰ প্ৰচাৰ দুইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ মিডিয়াত চলি আছে, ফেচবুকত চলি আছে, ফিল্ডত নাই। আজি গহপুৰৰ ৰাইজে, তৃণমূলৰ ৰাইজে ফিল্ডত কোনে কাম কৰিব সেইটোৰ ওপৰত বিশ্বাস ৰাখি ভোট দিয়ে। গতিকে 11 তাৰিখে আপোনালোকে গম পাব তেওঁলোক জয়লাভ কৰেনে আমি জয়লাভ কৰিম। আৰু আমি 100% বিশ্বাসী। সোণাপুৰবাসী ৰাইজেই নহয়, 28খন পঞ্চায়তত আমাক সকলোৱে আশীৰ্বাদ কৰিব আৰু নিৰ্দলীয় প্ৰাৰ্থী সেইদিনাখন পৰাজিত হ'ব। আৰু তেওঁলোকে প্ৰচাৰত কিন্তু বিজেপি আমি ত্যাগ কৰা নাই, বিজেপিতে আছোঁ বুলি কৈ আছে। সেইটোৱেতো তেওঁলোকৰ ডাঙৰ, সেইকাৰণে আজি মুকলিকৈ কৈছোঁ তেওঁলোক যে বিজেপিত নাই এই কথাটো কৈছোঁ। ছাৰ আপুনি ইয়াতে এতিয়া যে মিটিং হৈছে ইয়াতে আপুনি 10 লাখে পইচা দিছে বুলি কৈছে, ৰাইজে অভিযোগ কৰিছে যে এইটো 10 লাখত গড় নহয় বুলি, কি কৈছে? চাওক, যথেষ্ট প্লেইন ঠোক হৈছে। এইটো ইঞ্জিনিয়াৰে ক'ব, মইতো ক'ব নোৱাৰিম। টেকনিকেল ইঞ্জিনিয়াৰে কি ধৰে কৰে, আমি কমিটিয়েহে কৰিছে। আমি 10 লাখ টকা দিছোঁ, ইয়াত কোনো কণ্ট্ৰেক্টৰ ছিষ্টেম নাই। গতিকে হয়তো আৰু পইচা থাকিব পাৰে, ছেকেণ্ড ইনষ্টলমেণ্ট আহিবলৈ বাকী আছে। এইটো আৰু আগত ফালে আৰু 10 লাখ দিব। আমি এটা প্ৰকাণ্ড ৰংগমঞ্চ বনাবৰ কাৰণে লাগি আছোঁ ইয়াত। অসমমালাৰ ৰাস্তা কি হৈছে? অসমমালাৰ ৰাস্তা ইতিমধ্যে দিল্লী পাইছে প্ৰপ'জেল। এইটো মোৰ এখতিয়াৰৰ বাহিৰত আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাকৈ এইটো টেক আপ কৰিছে। গতিকে যদি সোণাপুৰবাসী ৰাইজ বা আলুপাৰাবাসী ৰাইজৰ আমাৰ ভাল হয় ভাগ্য, তেতিয়া নিশ্চয় ভাল হ'ব। बिरखं गाथोननि सोमोन्दै सोलोंथाइ लानो गोसो गुदुं लाइमोनफोरनि थाखाय मोजां रादाब। गोजान जायगाफोराव थांनानै गोबां रां खरसा खालामना सोलोंथाइ लानांगौनि गोनांथि गैलिया। दानिया उदालगुरि टाउन रामजानकि सकनि हटेल फार्मिं पेलेसनि 4th फ्ल'राव बोसोरसेनि फोरोंथाइ होनो थाखाय लोगोआरि जाना आपग्रेड एभिएशन एकाडेमिया नोंथांमोननि थाखाय मोजां खाबु लानानै फैबाय। केबिन क्रू, ग्राउन्ड स्टाफ, कार्गो एक्जिकिउटिभ, एयारपर्ट रिटेल इउटिलिटी, एयारपोर्ट मेनेजमेंट आरो हस्पिटालिटी मेनेजमेंटनि थाखायबो इन्टारभिउ होनो हानायनि फोरोंथाइ होयो आपग्रेड एभिएशन एकाडेमियाव। मुं थिसननायनि सायख'नाया 19 बोसोरनिफ्राय 22 बोसोर बैसोनि गेजेराव जानांगोन। गोसो गुदुं बिजाथिफोरा सोलाद लानो थाखाय स्क्रिनाव होनाय जानबुं अनजिमा 9678360226 आव कल खालामनो हागोन। जब प्लेसमेन्टआ 100% रोखा जागोन होनना मिथिहोदों आपग्रेड एभिएशन एकाडेमिनि सामलायगिरि बिथांमोनहा। बेजों लोगोसेनो बिरखं दावबायनाय, एभिएशन, दावबायग्रा थावनि टुरिजम आरो आलासि सिबिग्रा थावनि हस्पिटालिटी बे मोनथाम फोथाराव रोखायै खामानि नागिरना होनो एबा प्लेसमेन्ट होनो हागोन होनना रोखा खालामना होदों एकाडेमि सामलायगिरि बिथांमोनहा।